আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহ। আমাৰ চেনেললৈ আপোনালোক আটাইকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ তালিম পাঠ অনুষ্ঠান আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ তালিমৰ বিষয় হৈছে কুৰাণ শৰীফ। আহক আমি পলম নকৰি আজিৰ অনুষ্ঠানটো আৰম্ভ কৰোঁ। 1 নম্বৰ, আজিকালি প্ৰায় দেখা যায় যে মানুহে অবাবত সময় নষ্ট কৰি দিয়ে, কিন্তু আল্লাহৰ বাণী পবিত্ৰ কুৰাণখন শিকাৰ ক্ষেত্ৰত অকণো গুৰুত্ব নিদিয়ে। হাদিস শরীফত আছে, তোমালোকৰ মাজত উত্তম ব্যক্তি সেইজন যিয়ে কুৰাণ শিকে আৰু আনকো শিকায়। বুখাৰী শৰীফ। 2 নম্বৰ, আজিকালি একাংশ পুৰুষ মহিলাই কুৰাণ তিলাৱাত কৰে যদিও নিজৰ পঢ়াখিনি শুদ্ধ নে অশুদ্ধ বিচাৰ কৰি নাচায়। যদি ভুলকৈ তিলাৱাত কৰি থাকে তেন্তে পঢ়োতাৰ ওপৰত কুৰাণ লানত অভিশাপ স্বৰূপ হৈ পৰিব। হাদিস শৰীফতো আছে, পবিত্ৰ কুৰাণখন নিজৰ মধুৰ কণ্ঠস্বৰেৰে পঢ়া। বুখাৰী, আবু দাউদ। 3 নম্বৰ, যদি হাতৰ পৰা কেনেবাকৈ কুৰাণ শৰীফখন সৰি পৰে নাউজুবিল্লাহ, তেন্তে কুৰাণৰ বেয়াদবি বুজায়। এনে অৱস্থাত কুৰাণৰ ওজন পৰিমাণ সদকা বা কাফাৰা আদায় কৰিব লাগে বুলি বহুতৰে ভ্ৰান্ত ধাৰণা। অৱশ্যে এনে ভিত্তিহীন ধাৰণাৰ বশৱৰ্তী হৈ কোনোবাই মনৰ শান্তিৰ কাৰণে দান দক্ষিণা কৰিলে কোনো বাধা নাই। 4 নম্বৰ, একাংশ ব্যক্তিয়ে উজু নথকা অৱস্থাত হাতেৰে কুৰাণখন স্পৰ্শ কৰে বা কুৰাণ চাই কিবা লিখি থাকে। তেওঁলোকে এই কথা ভালকৈ জনা উচিত যে এনে অৱস্থাত উজু থকা জৰুৰী। অৱশ্যে উজু নথকা অৱস্থাত বিশেষ কাৰণবশতঃ কুৰাণখন চুব লগা হলে পাক পবিত্ৰ কাপোৰেৰে মেৰিয়াই ধৰিব লাগে। আবু দাউদ, তোহফাতুত তালাবা, পৃষ্ঠা 58। প্ৰিয় দৰ্শক শ্ৰোতাৰাইজ, এইবাৰ আগলাতুল আৱাম পৃষ্ঠা 77ৰ পৰা কুৰাণ শৰীফ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ মাছলা পাঠ কৰি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মনোযোগেৰে শুনিব। একাংশ মানুহে নিজৰ পিছফালে বা তলফালে বেয়া অপৰিষ্কাৰ ঠাইত কুৰাণ থৈ দিয়ে। তদুপৰি বহুতে কুৰাণৰ ওপৰত কিবা কিতাপ বা কলম বা চিয়াহী দোৱাত আদিও থৈ দিয়া দেখা যায়। আকৌ অনেক মানুহে কুৰাণৰ ওপৰত অন্য কাগজ অথবা কুৰাণৰ গিলাফ আৱৰণৰ ওপৰত অন্য বস্তু ৰাখি থয়। এই সকলোবোৰ কাৰ্যই বেয়াদবি বুজায়। কিন্তু মটৰ গাড়ী, ৰেলগাড়ী, বিমান আদিৰে ভ্ৰমণৰ সময়ত বিচনা, টেবুল, বহা আসনৰ তলত নিজৰ বেগ বা বাকচত কুৰাণ সুমুৱাই ৰাখিলে যদি বাহিৰৰ পৰা দেখা নাযায় তেন্তে কুৰাণৰ বেয়াদবি নহয়। এইবাৰ একেখন কিতাপৰ পৰাই আন এটা কুৰাণ সম্পৰ্কীয় মাছলা পাঠ কৰি শুনাব খুজিছোঁ। বহুতে কুৰাণৰ হক এইবোৰতে সীমাবদ্ধ ৰাখে যে কুৰাণৰ পৰা কচম শপত খাই কুৰাণ পঢ়ি বেমাৰীৰ গাত ফুৱাই দিয়ে, কুৰাণৰ পৰা ভাল লয়, অৰ্থাৎ কুৰাণক ভিত্তি কৰি কোনো শুভ কৰ্মৰ বাবে আগতীয়াকৈ ধাৰণা কৰি লয়, কুৰাণৰ পৰা সন্তানৰ নাম উলিয়াই লয়। কিবা বয় বস্তু চুৰি হলে লোটা বা ঘটি বদনিৰ ওপৰত কুৰাণ ৰাখি সূৰা ইয়াছিন পঢ়ি ঘূৰাই দিয়ে। কাৰোবাৰ মৃত্যু হলে 2-3 বাৰ সম্পূৰ্ণ কুৰাণ পঢ়ি লয়। কুৰাণক তাবিজ বনাই সোঁহাতত বা ডিঙিত বান্ধি লয়। আন মানুহক বা মছজিদত কুৰাণ দান কৰি দিয়ে ইত্যাদি। এনে উদ্দেশ্যধৰ্মী কামবোৰ দৰাচলতে শৰীয়তসন্মত নহয়। কুৰাণ শৰীফ সদায় তিলাৱাত কৰিব লাগে। 7 নম্বৰ, আজিকালি বহুতে নিজৰ বিবেকেৰে কিবা কথা কোৱাৰ পাছত তাৰ সত্যতা প্ৰমাণৰ বাবে কুৰাণৰ আধাৰত যুক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। এয়া একেবাৰে ভুল। হাদিস শৰীফত আছে, যিয়ে নিজৰ বিবেক বুদ্ধিৰে কুৰাণৰ ব্যাখ্যা কৰে যদি কেনেবাকৈ সেয়া শুদ্ধও হয় তথাপি ভুলৰ অন্তৰ্ভুক্ত হ'ব। তিৰমিজি। 8 নম্বৰ তালিমটো পাঠ কৰি শুনাব খুজিছোঁ। যিয়ে ইলিম শিক্ষা অৰ্জন নকৰাকৈ কুৰাণৰ অৰ্থ ব্যাখ্যা কৰে তেওঁৰ উচিত নিজৰ ঠিকনা জাহান্নামত বনাই লৈ যায়। তিৰমিজি। আজি তালিম পাঠ অনুষ্ঠানৰ শেষৰটো তালিম পাঠ কৰি শুনাব খুজিছোঁ। প্ৰায় দেখা যায় যে মহিলাসকলে কুৰাণ তিলাৱাতৰ সময়ত তেওঁৰ স্বামীৰ নামেৰে কোনো আয়াত আহিলে সেই আয়াতখিনি এৰি দিয়ে বা লাহেকৈ তিলাৱাত কৰি লয়। অন্য সময়তো দেখা যায় কোনোবাই স্বামীৰ নাম সুধিলে মহিলাসকলে সচৰাচৰ নকয় বা স্বামীৰ নামেৰে একে নামৰ ব্যক্তিক নাম ধৰি নামাতে। এইবোৰ কাৰ্য বৈধ নহয়, বৰঞ্চ কুৰাণৰ আয়াত জানি বুজি এৰি দিলে গুনাহগাৰ পাপী হ'ব।
আগলা তোলাওঁ। সকলোকে আজিৰ তালিম পাঠ অনুষ্ঠানটো অতি মনোযোগেৰে শুনাৰ বাবে আসসালামু আলাইকুম চেনেলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকে আমাৰ এই চেনেল যোগে প্ৰচাৰিত হৈ থকা তালিমৰ মাজেদি বহুখিনি উপকৃত হৈছে আৰু দোৱা কৰোঁ আল্লাহ তাআলাই আমাৰ সকলোকে এই গুৰুত্বপূৰ্ণ মাছাইলসমূহৰ ওপৰত বেছিকৈ আমাক আমল কৰিবলৈ তৌফিক দিয়ক। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।